ভাবি চাওকচোন, এজন ভাৰতীয় বলাৰ যিয়ে নিজৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেটছতেই পাকিস্তানৰ শক্তিশালী বেটিং সম্পূৰ্ণৰূপে ভাঙি শেষ কৰি পেলাইছিল। এবাৰ নহয়, দুবাৰকৈ। প্ৰথম T20 ডেবিউ, সন্মুখত পাকিস্তান, মাত্ৰ 9 ৰান দি 3টা উইকেট। পাকিস্তানৰ বেটছমেনবোৰে কেৱল চাই থাকিল। বলটো কলৈ যাব সেয়া যেন তেওঁলোকে বুজিয়েই নাপাইছিল। তাৰপিছত মাত্ৰ 5 দিনৰ ভিতৰতে এদিনীয়াত ডেবিউ, আকৌ সন্মুখত পাকিস্তান, আৰু প্ৰথম বলটোৱেই এনেধৰণে ঘূৰিলে মহম্মদ হাফিজে বলটো স্পৰ্শই কৰিব নোৱাৰিলে। চকুৰ পলকতেই ষ্টাম্প উৰি গ'ল। ষ্টেডিয়ামত থকা সকলো মানুহ আচৰিত। সকলোৰে মনত এটাই প্ৰশ্ন, এই ল'ৰাজন কোন? সেইদিনাই ভাৰতে পাইছিল এজন নতুন ছুইং কিং। তেওঁ আছিল ভুৱনেশ্বৰ কুমাৰ। তেওঁ বলত ইমান প্ৰেছাৰ নাছিল, কিন্তু তেওঁ ছুইং সেয়া আছিল একেবাৰে যাদুৰ দৰে। বলটো সেই মুহূৰ্তত দিশ সলাই দিয়ে। ডাঙৰ ডাঙৰ বেটছমেনেও বহু সময়ত বুজিয়েই নাপাইছিল। এসময়ত ভাৰতৰ নতুন বল মানেই আছিল ভুৱনেশ্বৰ কুমাৰ। কিন্তু সময়ৰ লগে লগে শ্বৰ্ট ফৰ্ম আৰু নতুন খেলুৱৈ অহাৰ বাবে তেওঁ ধীৰে ধীৰে ভাৰতীয় দলৰ পৰা আঁতৰি গ'ল। আজিও তেওঁ বেছিভাগ সময় IPLতেই খেলি আছে। কিন্তু যিসকলে তেওঁক সেই ছুইং দেখিছে তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে। এতিয়া আপোনালোকেই কওকচোন, আজি ভাৰতীয় দলত ভুৱনেশ্বৰ কুমাৰৰ দৰে বল সুন্দৰকৈ ছুইং কৰাব পৰা বলাৰ আছেনে? থাকিলে তেওঁৰ নাম কমেণ্টত লিখিব। আৰু এনে ক্ৰিকেটৰ সত্য কাহিনী চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।